নমস্কাৰ সকলোকে। আজি অকণমান ষ্টাইল কৰোঁ বুলি ভাবিলোঁ। মানে কি হ'ল, থ্ৰেডিং গজিছে আৰু মই দুমাহমান হ'ল থ্ৰেডিঙে কৰা নাই, দুমাহৰ বেছিয়ে হ'ল চাগে। সেয়েহে কি কৰিলোঁ, চিমটাৰে মানে যিখিনি মানে এক্সট্ৰা গজিছে চিমটাৰে পূৰা মানে উঘালি আছোঁ। আৰু ইপিনে থ্ৰেডিং কৰি থাকোঁতে ৰাস্তাৰ পৰা পূৰা গান বাজি বাজি এখন গাড়ী আহিছে। তাকে চাব আহিলোঁ, ৰাস্তাত আহি দেখোঁ গাড়ীখনৰ ভিতৰত গোটেই এখন দোকান, মানে চাওকচোন চব বস্তু আনিছে আৰু গাড়ীৰে সেনেকৈ আহিছে। আৰু ইফালে তাৰপিছত আকৌ খুৰীহঁতৰ ঘৰত মই ৰবাব টেঙা খাওঁ বুলি আহিলোঁ। আহি চাওকচোন, মই কাটা নাই বাৰু, খুৰীয়ে চব কাটি কুটি ৰেডি কৰি দিছে। আৰু এয়া চাওকচোন, খুৰীয়ে পূৰা ৰবাব টেঙা কাটি আছে। আৰু ইমান যে জলকীয়া দিছে মানে ৰবাব টেঙাত, চাওকচোন কিমান জলকীয়া সানিয়ে আছে। আৰু মই এটা ভুল কৰিলোঁ, ৰবাব টেঙাখিনি লৈ মানে তাতে খাবই ঘৰত আহিলোঁ। ঘৰত আহি চবকে দিব লগা হৈ গ'ল, মই খাবই নাপালোঁ শেষত গৈ। তো আজিৰ ভিডিঅ'টো ইমানেই দেই, বাই বাই।